আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপোনালোকে বুজি পাব মানে ফাৰ্ম কেনেকৈ কৰা হয় মানে আৰু ফাৰ্মত কৰিলে কি ঔষধ খুৱাব লাগিব মানে পোৱালিবোৰক প্ৰথমৰ পৰা মানে ফাৰ্মত পোৱালি অনাৰ পৰা মানে ডাঙৰ হোৱালৈকে কি খুৱাব লাগে, কি খোৱালে একমাহত ডাঙৰ হ'ব পাৰে মানে একমাহত পৰা হ'ব পাৰে। ত' আপোনালোকক মই আজি এইটো ভিডিঅ'ত কওঁ মানে ভিডিঅ'বোৰ চাই থাকিব লাগিব সম্পূৰ্ণ আপোনালোকে, ত' তেতিয়া বুজি পাব মানে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ চালি কি কৰিব লাগে কি কৰিব নালাগে তেতিয়াহে গম পাব। চ' আপোনালোকে ভিডিঅ'টো এনেদৰে চাব, মই টেনশ্যন বাকী চব মই আপোনালোকক কৰিম, বাকী এতিয়া পোৱালিকেইটা দুখাইছোঁ আপোনালোকক। চ' গাইজ দেখা হৈছে আপোনালোকে চৈফালে পোৱালি ফাৰ্মত পূৰা চালে আগে ৰাখি থৈ দিছোঁ, পূৰা টিপটপকৈ আছে দেখা হৈছে না গাইজ। বৰ্ডিং আমাৰ মানে দুটা কৰা হৈছে। চ' আজি হ'ল আমাৰ কেই নম্বৰ 4 নম্বৰ দিন। চ' 4 নম্বৰ দিনা আমি চ' কি ঔষধ দিছোঁ সেইটাও দেখাই আছোঁ। চ' আপোনালোকৰ ভিডিঅ'টো এনেদৰে দেখাই দিওঁ। চ' বাকী ইফালে দেখা হৈছে গাইজ পূৰা খাই আছে কিছুমানে। চ' বাকী ইফালে দানা দি দিছোঁ, পানী এটাতে দিয়া হৈছে। চ' মানে পানী দিয়া বস্তু নাই, চ' অবিছে এটা আছে। বাকী ইফালে দেখা হৈছে না গোটেই 2 কৰি দিছে, 2 মানে ফুলীয়া কৰি দিছে। চ' দেখা হৈছে গাইজ ইটা নাই বাকী, চ' বাকী ইটাতো চেম সেনেকুৱাই বাকী ইফালে দেখা হৈছে গাইজ চালে আগে। চ' ইফালে পূৰা আছে আৰু এনেকৈ। চ' বাকী ঔষধ আজি কি দিছোঁ দুখাই আছোঁ আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাব জাষ্ট। চ' মই আপোনালোকক দেখাই দিম চ' কি ঔষধ দিছোঁ আজি। চ' আজি দিছোঁ গাইজ ফিমাৰেল। চ' আপোনালোকে দেখা পাইছে এইটো ফিমাৰেল। চ' এতিয়া ফিমাৰেল দি দিছোঁ আজি পানীৰ লগত। চ' পানীৰ লগত ডেইলি দি আছোঁ, মানে ডেইলি দিয়া নাই, চ' বেলেগ দি আছোঁ মেডিচিন। চ' আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণ চালে গম পাই যাব মই মানে কি ঔষধ দিওঁ। চ' আপোনালোকে চালে সম্পূৰ্ণ ভিডিঅ'বোৰ মই চ' বাকী বাহিৰৰ ফালে দেখুৱাই দিছোঁ আপোনাক। চ' আপোনালোকে ফালে চাই লওক, পূৰা বৰ্ডিং দুটা এনেকৈ ৰাখি থৈ দিছোঁ। চ' বৰ্ডিঙত মাল আছে পূৰা, আপোনালোকে দেখা হৈছে বৰ্ডিঙত পূৰা পোৱালি আছে। চ' দানা চানা খাইছোঁ দুটা বৰ্ডিং। চ' এইফালে মই বাহিৰত দুখাই দিয়া কথা কৈছিলোঁ আপোনালোকক। চ' বাহিৰত চাই দুখাই দি আছোঁ আপোনালোকে এনেদৰে চাই থাকক। চ' বাহিৰত কিনো আছে আজি মানে গাইজ আন্দা দি দিম, ডিমা পাতি দিম। চ' আপোনালোকে দুখাই দিছোঁ। চ' ইয়াতে আছে ডিমা। চ' ডিমা এটা লৈ গৈছে মানে, চ' ওপৰত লৈ গৈছে, ইয়াতে ডিমা পাত আছে। আৰু বাহিৰৰ ফালে দেখা হৈছে মুৰ্গীবোৰ। চ' ডাঙৰ হয় এইকেইটাই দেখা হৈছে গাইজ। চ' দেখা হৈছে আপোনালোকে। চ' এইফালে মুৰ্গী ডাঙৰ পোৱালি কিছুমান মানে ডিমাৰ কাৰণে ৰখা হৈছে। চ' দেখা হৈছে পূৰা চালেকৈ ৰাখি থৈ দিছোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকৰ নেক্সট ভিডিঅ' নাপাইছোঁ আপোনালোক আজি শেষ কৰিছোঁ ভিডিঅ'টো। চ' আপোনালোকক মই সম্পূৰ্ণ জনাম মানে 30 দিনত কি পোৱালি ডাঙৰ হয়। চ' ভিডিঅ'টো সম্পূৰ্ণ সকলোকে চাওক, নেক্সট ভিডিঅ' নাপাইছোঁ। চ' তাই অলপ কম পায়। চ' ভিডিঅ'বোৰ চাই লাগিব লাগিব।